নমস্কাৰ প্ৰথমতে এছএছ আৰু মেট্ৰিক পৰীক্ষাৰ্থীসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো লগতে তোমালোকে যাতে ভালকে এক্সাম দিয়া তাৰে কামনা কৰিলো নিশ্চয় তোমালোকে থাম্বনেলটো চাই গম পাইছা যে আজিৰ ভিডিঅটো কেনেকুৱা হ'বলৈ গৈ আছে এইবাৰৰ মেট্ৰিক আৰু এছএছ পৰীক্ষা বহুত হাৰ্ড হ'ব নেকি ছাত্ৰ-ছাত্ৰীসকলে ভয় খাই আছে কিয়নো এইবাৰৰ মেট্ৰিক পৰীক্ষাত এমসিকিউ আৰু থিওৰি দুইটাতে এক্সট্ৰাকে পাস কৰিব লাগিব এইবাৰৰ মেট্ৰিক পৰীক্ষা বহুত হাৰ্ড হ'ব বুলি ইয়াৰ ওপৰত বহুতেই ভিডিঅ' বনাইছে আৰু ছাত্ৰ-ছাত্ৰীসকলক ডিমোটিভেট কৰিছে তো ছাত্ৰ-ছাত্ৰীসকল এইবাৰৰ মেট্ৰিক পৰীক্ষা হাৰ্ড হ'ব নে ইজি হ'ব এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কি কৈছে আজিৰ এই ভিডিঅ'ত তোমালোকে আসল খবৰটো গম পাই যাবা যদি তোমালোকে আজিৰ এই ভিডিঅ'টো শেষলৈকে চোৱা তেন্তে তোমালোকে চিন্তামুক্ত হ'ব পাৰিবা গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া যাতে এনেকুৱা ধৰণৰ ভিডিঅ' সদায় পাই থাকা তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় জানা যে যোৱাবাৰৰ মেট্ৰিক পৰীক্ষাত এমসিকিউ 45 নম্বৰ আৰু থিওৰিত 45 নম্বৰৰ পৰীক্ষা আছিল আৰু এইবাৰৰ মেট্ৰিক পৰীক্ষাটো এমসিকিউ 45 নম্বৰ আৰু থিওৰি 45 নম্বৰ আহিব কিন্তু এইবাৰৰ মেট্ৰিক পৰীক্ষাটো বেলেগতকৈ অলপ বেলেগ ধৰণৰ হ'বলৈ গৈ আছে কিয়নো এমসিকিউ আৰু থিওৰি দুইটাতে এক্সট্ৰাকে পাস কৰিব লাগিব অৰ্থাৎ 13 পাব লাগিব তো তোমালোকে ভয় খাব নালাগে কুৱেশ্যন বিলাক ইজি আহিব আৰু সেইটো জনাইছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিশ্চয় যোৱাবাৰৰ কথা জানা যে মেট্ৰিক পৰীক্ষাৰ মেথছৰ কুৱেশ্যন পেপাৰক লৈ বহু প্ৰতিবাদৰ সৃষ্টি হৈছিল কিয়নো আউট অফ সিলেবাস কুৱেশ্যন বিলাক আহিছিল কিন্তু যেতিয়া ৰিজাল্ট আহিছিল তেতিয়া মেথছত কোনেও ফেল কৰা নাছিল ইয়াৰ পৰিৱৰ্তে দেখা গৈছিল যে আসামিজত বহুত ছাত্ৰ-ছাত্ৰীয়ে ফেল কৰিছিল তো ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ আৰু তাৰ পিছৰে পৰাই শিক্ষা সংসদে সিদ্ধান্ত লৈছে যে মেট্ৰিক পৰীক্ষাত কুৱেশ্যন বিলাক বেছিভাগ আন্ডাৰষ্টেণ্ডিং আৰু নলেজ টাইপৰ পৰা আহিব কুৱেশ্যন বিলাক আন্ডাৰষ্টেণ্ডিং আৰু নলেজ টাইপৰ পৰা আহিব কথাটো এনেকুৱা নহয় যে আউট অফ সিলেবাস অৰ্থাৎ সিলেবাসৰ বাহিৰৰ পৰা আহিব সকলোখিনি কিতাপৰ পৰা আহিব আৰু কুৱেশ্যন বিলাক ইজি হ'ব লগতে আৰু এটা কথা তোমালোকক জনাব বিচাৰিছো কিয়নো বহুত ছাত্ৰ-ছাত্ৰীয়ে মোক সুধিছে যে এইবাৰৰ মেট্ৰিক পৰীক্ষা যেহেতু বেলেগতকৈ অলপ বেলেগ ধৰণৰ হ'ব অৰ্থাৎ নতুন পদ্ধতিত হ'ব এমসিকিউ আৰু থিওৰি দুইটাতে পাস কৰিব লাগিব তো এইবাৰৰ মেট্ৰিক পৰীক্ষাত গ্ৰেছ মাৰ্কছ দিব নে নাই যদি দিয়ে তেন্তে কিমান মাৰ্কছ দিব গ্ৰেছ মাৰ্কছ সদায় মেট্ৰিক পৰীক্ষাত দিয়ে আগৰ পৰা দি আহিছে আৰু এইবাৰো দিব একচুৱেলি গ্ৰেছ মাৰ্কছ কিমান দিয়ে সম্পূৰ্ণ ক'ব পৰা নাযায় সেইটো তোমালোকৰ সাবজেক্টৰ মাৰ্কছৰ ওপৰত ডিপেন্ড কৰি দিয়ে মই দেখা মতে গ্ৰেছ মাৰ্কছ 4 5 6 7 দিয়া তাতকৈ বেছি মাৰ্কছ নিদিয়ে কিন্তু তো ছাত্ৰ-ছাত্ৰীসকল ধৰি লোৱা যে তোমালোকে কোনোবা এটা সাবজেক্টত 4 5 মাৰ্কছৰ কাৰণে ফেল কৰিবা আৰু বেলেগ এটা সাবজেক্টত বহুত নাম্বাৰ গেইন কৰি থৈছা তো সেইটো সাবজেক্টৰ পৰা তোমালোকক এইটো সাবজেক্টত আনি প্লাস কৰি পাস কৰাই দিব তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এটা কথা জানি লোৱা যে মেট্ৰিক পৰীক্ষাত কুৱেশ্যন বিলাক কিতাপৰ পৰাই আহিব যদি তোমালোকে ভালকে ষ্টাডি কৰিছা তেন্তে কিতাপৰ ভিতৰৰ পৰা জৰ পৰাই নাহক কিয় তোমালোকে পাৰিবা আৰু যদি কোনোবাই ষ্টাডি কৰা নাই ভালকে ষ্টাডি কৰা নাই তেন্তে তাক সহজ কুৱেশ্যন দিলেও কিন্তু নোৱাৰে তো নিশ্চয় তোমালোকে গম পাইছা যে মেট্ৰিক পৰীক্ষা বেছি হাৰ্ড নহয় ইজি হ'ব আৰু এমসিকিউ বিলাক এবিসিডি সেটত হ'ব এবিসিডি সেটত নহওক কিয় যদি তোমালোকে ভালকে ষ্টাডি কৰিছা তেন্তে ভাল ৰিজাল্ট কৰিব পাৰিবা।